নমস্কাৰ বন্ধুসকল, বহুত দিনৰ মূৰত পুনৰবাৰ স্বাগতম জনাইছোঁ ইউটিউব চেনেল ডিপি ক্ৰিয়েশ্যনত। আৰু আজি আপোনালোকৰ মাজলৈ লৈ আনিছোঁ এনে এটা ভিডিঅ'। আৰু এই ভিডিঅ'টোত মই আপোনালোকক ক'ম যে আমি ব্যৱহাৰ কৰি থকা আমাৰ যোনটো গেছ চিলিণ্ডাৰ, আৰু সেই গেছ চিলিণ্ডাৰৰ থাকে এটা ম্যাদ, মানে এক্সপায়াৰ ডেট। আৰু এই এক্সপায়াৰ ডেটটো যদি উকলি যায় তেতিয়া হ'ব পাৰে আমাৰ যোনটো গেছ চিলিণ্ডাৰ হ'ব পাৰে এটা আকস্মিক দুৰ্ঘটনা। তো এই দুৰ্ঘটনাৰ পৰা আমি সদায় বাচি থাকিবলৈ কি কৰিব লাগে, আমি এই এক্সপায়াৰ ডেটটো আমি সদায় গেছ আমি ডেলিভাৰী বয় বা লগতে বা এজেঞ্চিৰ পৰা গেছ চিলিণ্ডাৰটো আনোতে সদায় আমি এই এক্সপায়াৰ ডেটটো চাই মেলিয়ে গেছ চিলিণ্ডাৰটো ক্ৰয় কৰিব লাগে। তো এতিয়া আমি এই গেছ চিলিণ্ডাৰটোৰ যোনটো এক্সপায়াৰ ডেট, এই এক্সপায়াৰ ডেটটো কেনেকৈ চিনাক্ত কৰিম। আৰু বন্ধুসকল, আমি এই চিলিণ্ডাৰটোৰ যোনটো এক্সপায়াৰ ডেট, এই এক্সপায়াৰ ডেটটো আমি কেনেকৈ চিনাক্ত কৰিম বুলি কোনো চিন্তা কৰিব নালাগে। আৰু এই চিলিণ্ডাৰটোৰ ওপৰতে লিখা থাকে চিলিণ্ডাৰটোৰ এক্সপায়াৰ ডেটটো। তো বলক আপোনালোকক মই দুটা চিলিণ্ডাৰ দেখুৱাম, আৰু সেই চিলিণ্ডাৰ দুটাত ক'ত লিখা থাকে ইয়াৰ এক্সপায়াৰ ডেটটো সেইটো দেখুৱাম। আৰু সেই যোনটো ইয়াৰ যোনটো এক্সপায়াৰ ডেট লিখা থাকে, সেই লিখা থকা এক্সপায়াৰ ডেটটো লিখা থাকে এটা আখৰ আৰু দুটা সংখ্যাত। আৰু এই আখৰটোৱে কি বুজায় আৰু এই সংখ্যাটোৱে কি বুজায়, এই সকলোবিলাক আপোনালোকৰ আগত ভাঙি পাতি ক'ম এই ভিডিঅ'টোত। তো আহক এতিয়া বলক দুটা চিলিণ্ডাৰ ওচৰলৈ যাওঁ আৰু আপোনালোকক দেখুৱাম ইয়াৰ এক্সপায়াৰ ডেট। সো মোৰ ওচৰত আছে এতিয়া দুটা চিলিণ্ডাৰ। এতিয়া আপোনালোকক এই দুটা চিলিণ্ডাৰৰ ক'ত লিখা থাকে এই চিলিণ্ডাৰৰ এক্সপায়াৰ ডেটটো এইটো এতিয়া মই আপোনালোকৰ আগত দেখুৱাম। তো মোৰ ওচৰত আছে এইটো এটা চিলিণ্ডাৰ আৰু এইটো এটা চিলিণ্ডাৰ। আৰু এই চিলিণ্ডাৰবিলাকৰ এই ওপৰৰ ফালে, এই চাওক, এই ওপৰৰ ফালে এই ইয়াত লিখা থাকে ইয়াৰ এক্সপায়াৰ ডেটটো। এতিয়া এইটোত লিখা আছে আপোনাৰ D24। এই প্ৰথম চিলিণ্ডাৰটোত মোৰ লিখা আছে ইয়াৰ এক্সপায়াৰ ডেটটো D24। আৰু এই ছেকেণ্ড যোনটো, দ্বিতীয় যোনটো মোৰ চিলিণ্ডাৰ, এই চিলিণ্ডাৰত ইয়াৰ যোনটো এক্সপায়াৰ ডেট সেইটো লিখা আছে এইটো B20। এতিয়া আপোনালোকে সাধাৰণতে চাবলৈ হ'লে চিলিণ্ডাৰ এক্সপায়াৰ ডেটটো ক'ত লিখা থাকে, ইয়াৰ চিলিণ্ডাৰৰ যোনটো ওপৰৰ ফালে, এই ওপৰৰ ফালে আপোনাৰ ইয়াত লিখা থাকে ইয়াৰ এক্সপায়াৰ ডেটটো। আৰু ইয়াৰ যোনটো এক্সপায়াৰ ডেট, এই এক্সপায়াৰ ডেটটোত আপোনাৰ যোনটো ইয়াৰ এইটো লিখা আছে যোনটো D24, এই এক্সপায়াৰ ডেটটো লিখা থাকে এটা আখৰে আৰু দুটা সংখ্যাৰে। এতিয়া আমি চিনাক্ত কৰিব লাগিব যে এই এটা আখৰে আৰু দুটা সংখ্যাৰে যোনটো ইয়াৰ এক্সপায়াৰ ডেটটো লিখা আছে, এইটো এতিয়া আমি কেনেকৈ চিনাক্ত কৰিম। তো আহক। তো এতিয়া কথা হ'ল যে এটা চিলিণ্ডাৰত এক্সপায়াৰ ডেটটো লিখা আছে D24 আৰু আনটো চিলিণ্ডাৰত লিখা আছে B20। এতিয়া ইয়াৰ অৰ্থটো কেনেকৈ উলিয়াব। আমাৰ এবছৰত থাকে 12টা মাহ, জানুৱাৰীৰ পৰা ডিচেম্বৰলৈকে। এতিয়া ইয়াত ধৰা হয় আপোনাৰ A, B, C আৰু D দুটা কেটেগৰীত এই মাহবিলাক সোমোৱাই লোৱা হয়। ধৰি লওক A কেটেগৰীত সোমাব আপোনাৰ জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, আৰু B কেটেগৰীত সোমাব এপ্ৰিল, মে', জুন। C কেটেগৰীত সোমাব আপোনাৰ জুলাই, আগষ্ট, ছেপ্টেম্বৰ, আৰু D কেটেগৰীত সোমাব আপোনাৰ অক্টোবৰ, নৱেম্বৰ আৰু ডিচেম্বৰ। ইয়াৰ কেটেগৰী থাকে, 4টা কেটেগৰী থাকে, যোনটো হৈছে A, B, C আৰু D। আৰু এই 4টা কেটেগৰীত সোমোৱাই লোৱা হয় মাহবিলাক। এতিয়া মই দেখুৱাম যে মোৰ প্ৰথম চিলিণ্ডাৰটোত লিখা আছিল D24। D24 যোনটো মোৰ প্ৰথম চিলিণ্ডাৰটোত লিখা আছিল, সেই D24 মানে হৈছে অক্টোবৰ টু ডিচেম্বৰৰ ভিতৰত 2024লৈকে। মানে D যোনটো ইয়াৰ কেটেগৰী দিছে, সেই D কেটেগৰীত সোমাই পৰিছে আপোনাৰ অক্টোবৰৰ পৰা ডিচেম্বৰ মাহলৈকে। আৰু ইয়াৰ যোনটো 24 যোনটো লিখা আছে, সেই 24টো হৈছে 2024। মানে ইয়াৰ চনটো আৰু Dত সোমাই আছে আপোনাৰ মাহটো অক্টোবৰ টু ডিচেম্বৰ, আৰু ইয়াৰ চনটো হৈছে 2024। মানে এই চিলিণ্ডাৰটোৰ ম্যাদ হৈছে আপোনাৰ অক্টোবৰ টু ডিচেম্বৰ 2024লৈকে। আৰু যোনটো দ্বিতীয়টো যোনটো মোৰ চিলিণ্ডাৰ আছিল, সেই দ্বিতীয় চিলিণ্ডাৰটোত লিখা আছিল B20। সেই B20টো হৈছে কি, Bত পৰিছে আপোনাৰ এপ্ৰিল, মে', জুন। এই B কেটেগৰীত আপোনাৰ এপ্ৰিল, মে', জুন এই 3টা মাহ পৰিছে। আৰু ইয়াৰ যোনটো 20 সেইটো হৈছে 2020। এতিয়া মোৰ দ্বিতীয়টো চিলিণ্ডাৰ ম্যাদ হৈছে আপোনাৰ এপ্ৰিল, মে', জুন 2020লৈকে হৈছে এই দ্বিতীয়টো চিলিণ্ডাৰ ইয়াৰ ম্যাদ। আৰু এনেধৰণে আপোনালোকে চিলিণ্ডাৰবিলাকৰ এক্সপায়াৰ ডেটটো চিনাক্ত কৰিব পাৰিব।
তো বন্ধুসকল, যদি মোৰ আপোনালোকে এই ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে নিশ্চয় লাইক এটা কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱৰ লগত মোৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু আপোনালোকে এনে ধৰণৰ ভিডিঅ' মোৰ এই চেনেলটোত আপোনালোকে চাবলৈ পাই থাকিব। এই কাৰণে আপোনালোকে মোৰ এই চেনেলটো, এই ডিপি ক্ৰিয়েশ্যন চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ছাবস্ক্ৰাইবৰ দাঁতিতে থকা বেল আইকনটো দবাই ৰাখিব। তো আজিলৈ আপোনালোকৰ মাজৰ পৰা এই ভিডিঅ'টোৰ পৰা বিদায় মাগিছোঁ। আকৌ লগ পাম এটা অন্য এটা ভিডিঅ'ত। জয় আই অসম, বাই।